এতিয়া চাহ খাবলৈ লৈছো। এই ৰাতিপুৱা চাহ খাবৰ পৰাই মই মোৰ ব্লগটো আৰম্ভ কৰিছো। মই আপোনালোকক এতিয়া কিবা এটা দেখাম দেই। মই আপোনালোকক দেখাম বুলি যে কৈছিলো, এইজোপা কিমান ধুনীয়াকৈ ফুলি আছে চোন। ৰাতিপুৱা মানে দুইজোপা, আমাৰ ঘৰত দুজোপাই আছে, দুইজোপা দেখি ইমানেই মনটো ভাল লাগে। ৰিব ৰিবকৈ বতাহ মাৰি থাকে, ভোমোৰা আৰু মৌ মাখি পৰি থাকেহি, মানে দেখিলেই বহুত ভাল লাগে। চব কিমান ধুনীয়াকৈ ফুলি আছে। এয়া বৰষুণ দিছিলে পাই, বৰষুণ দিয়াৰ কাৰণে অলপ ফুলবোৰ সৰি গৈছে। এই দুজোপা আপোনালোকৰ ফুল ভাল লাগেনে? মোৰ কিন্তু ভাল লাগে। আৰু আমাৰ ইয়াত এয়া শ্বিলং এজাৰ বুলি কওঁ, আৰু আপোনালোকে কি বুলি কয় কমেণ্টত জনাবচোন। কিমান ধুনীয়া লাগিছে চব। আজিনো মই কি কি কৰোঁ আপোনালোকক দেখুৱাম, আৰু লগতে এটা ফেচ পেক ব্যৱহাৰ কৰি, ফেচ পেকটো কি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই এই ফেচ পেকটো ব্যৱহাৰ কৰিছোঁ কেঁচা হালধি, গাখীৰ সৰ আৰু নেমু। প্ৰথমে মই এই হালধি টুকুৰা অলপ পিচি ল'ম। মই এতিয়া এই পিচা হালধিকণ গাখীৰৰ সৰৰ লগত মিক্স কৰি দিম। আৰু মই ইয়াত অলপ নেমু চেপি দিম, 4 টুকুৰামান দি দিম। আমাৰ ফেচ পেক এয়া ৰেডি হৈ গ'ল। মই এতিয়া এই ফেচ পেকটো ভালদৰে মুখত সানি লওঁ। সানি হৈ গ'ল। এয়া আপোনালোকে এই ফেচ পেকটো যদি ব্যৱহাৰ কৰে প্ৰায় ৰাতি সানিব, আৰু মই এতিয়া যিহেতু দিনত সানিছোঁ, মই ভিতৰতে থাকিম আৰু বাহিৰলৈ ওলাই নাযাওঁ। ফেচ পেকটো সনাৰ পিছত অলপ মুখখন মাছাজ কৰি দিম। শুকোৱা সময়লৈকে থৈ দিম। মোৰ এই ফেচ পেকটো প্ৰায় হৈছে, অলপ তেলেতীয়া হৈ আছে, আৰু ধুই আহিম এতিয়া। আপোনালোকক দেখুৱাম কি হয়। গা পা ধুই আহিলেও মোৰ এতিয়া মুখখন বহুত মিহি যেন লাগিছে। আপোনালোকে ব্যৱহাৰ কৰি চাব। এদিন ব্যৱহাৰ কৰিলে নহ'ব, সপ্তাহটোত প্ৰায় 2 দিন ব্যৱহাৰ কৰিব। আশা কৰোঁ আপোনালোকে ভাল ফলাফল পাব। এতিয়া মই ৰাতিপুৱাৰ ভাত সাজ বনাবলৈ যাওঁ, আৰু বিশেষ একো ৰেচিপি নাই, সেইটো কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ নকৰোঁ। মই বনালোঁ ভেন্দি, ডাংমাহ, ভাতকেৰেলা, আলু ভাজি, আৰু এইপিনে বইল কৰিছোঁ ডিম। মায়ে দালি আৰু ভাত বনালে, আৰু মই দুপৰীয়া পৰত বিশেষ কিবা এটা আমৰ বনাই দেখুৱাম, আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই এতিয়া আমকেইটা বাকলি গুচাই ল'লোঁ, আৰু এতিয়া মই চকল চকলকৈ কাটিম। আম জুচ বনাবলৈ আম কেইচকমান কাটি লৈছোঁ। এয়া বৰফ, এয়া চেনি, এয়া নিমখ, আৰু এয়া পানী লৈছোঁ। মই প্ৰথমে আম কেইচকল মিক্সি জাৰটোলৈ দি লওঁ। আৰু দিম নিমখ। চেনি অলপ সৰহকৈ দিম। এয়া বৰফ দি দিছোঁ, এয়া দিছোঁ। আম খাই ভাল লাগিলে, ঘৰৰে আম। আপোনালোকক খাই চাব, কেনেকুৱা পায় কমেণ্টত জনাব।
আজি ব্লগটো চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোক প্লিজ আগবাঢ়ি যোৱাত সহায় কৰে যেন। আৰু এই ব্লগটো আজি ইমানতে সামৰিছোঁ।